Hello everyone. আজি আমি আইছো এটি বিখ্যাত মন্দিৰলে যত নেকি এবাৰ পূজাত ৭৫টা প্ৰায় ৭৫টা মহ বলি দিয়া হৈছিল। আজি আমি এই মন্দিৰটি দৰ্শন কৰিম আৰু আপোনালোকক এই মন্দিৰটিৰ সবিশেষ দেখাবলৈ যত্ন কৰিম। আশা কৰো ভিডিঅটো আপোনালোকে ভাল পাব। আহক। এই মন্দিৰটি নলবাৰীৰ বেলচৰত অৱস্থিত। এটি আটক ধুনীয়া মন্দিৰ। আমাৰ চৰকাৰে এটো পৰিচালনা কৰে বুলি তাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। চৰকাৰী মন্দিৰ বুলি প্ৰবাদ আছে। ইয়াত এইবাৰ পূজাত মহ বলি দিয়া হৈছিল। প্ৰত্যেকবাৰে মহ বলি দিয়ে। এই বলিহাল আৰু মন্দিৰ আমি সকলো চাম। এই মন্দিৰটিৰ বাউণ্ডাৰী ৱালত এনে ধৰণৰ সুন্দৰ সুন্দৰ মূৰ্তি খোদিত কৰা হৈছে। গোটেই ৱালতেই মূৰ্তিবিলাক আছে। আমাৰ সমস্ত দেৱ দেৱীৰ মূৰ্তিসমূহ বৰ সুন্দৰকৈ ইয়াত খোদিত কৰিছে। এক বিৰল ভাস্কৰ্য ইয়াত দেখিবলৈ পোৱা যায়। চাওক। এয়া হৈছে শ্ৰী শ্ৰী শিলবিশ্বৰ দেৱালয় বেলচৰ। ইয়াত সন্মুখত এটি সুন্দৰ তোৰণ সাজিছে। এই তোৰণৰ ওপৰত শিৱৰ মূৰ্তি দুটা সাইডতে তেওঁলোকে স্থাপন কৰিছে। ভগৱান মহাদেৱৰ মূৰ্তি। আৰু ইয়াত এইখন যে দেখিছে আপোনালোকে, এইখন হৈছে বলিহাল। মই ভালদৰে দেখুৱাম আপোনালোকক। আৰু এইটো হৈছে মেইন মন্দিৰ। ইয়াৰ পৰাই মন্দিৰটো আৰম্ভ হৈছে, আগলৈ আছে। এইটো হৈছে এইবাৰ পূজাত য'ত মহ বলি দিয়া হৈছিলে। ইয়াত কোৱা মতে ৭৫টা মানে মহ বলি দিছিলে আৰু উঠিছিলে মহ বলি, কিন্তু সেইকেইটা দিয়া নহ'ল। কিন্তু ৭৫টা দিয়া বুলি ইয়াত জনাইছে। এইটো ভিতৰৰ পৰা মানে মূল তোৰণটো দেখুওৱা হৈছে। চেম ফ্ৰণ্টৰ পৰা যেনেকুৱা ভিতৰৰ পৰাও ঠিক তেনেকুৱাকৈ তেওঁলোকে বনাইছে। আৰু এইটো হৈছে মানে সভাগৃহ। তাত বিবাহ ভৱনৰ কাৰণেও তাত সুবিধা আছে, বিবাহ ভৱন আছে। আৰু সুন্দৰ মন্দিৰটোৰ চাৰিওফালে এখন ফিল্ড। আৰু এয়া চাওক, এইটো হৈছে এইবাৰ দুৰ্গা পূজাত ইয়াতেই মহ বলি দিয়া হৈছিল। এই মহ বলি দিয়া এইকেইডাল বাঁহ আৰু ইয়াতে চাৰিওফালে বেৰ দি এনেকৈ থৈ দিছে। এক ভেকেটা গোন্ধে আমোলমোলাই আছে এতিয়াও। ইয়াতেই মহ বলি দিয়া হৈছিলে। আৰু তেওঁলোকে পেণ্ডেলৰ যি বাঁহ বা সেইবিলাক আঁতৰ কৰা নাই, থৈ দিছে। এইবিলাক এতিয়া আমি প্ৰত্যক্ষ কৰিছোঁ। এইবিলাক এনেকৈ আছে। তেওঁলোকে কামবিলাক বনাই। আৰু এইটো হৈছে বিবাহ ভৱন। বিবাহ
বা কিবা সভা সমিতি পূজা অৰ্চনা সকলো ইয়াত কৰিব পাৰে। ইয়াত সুন্দৰ কথা লিখি থৈছে এওঁলোকে। এইটো এটা বলিহালে হয়, এইটো পাৰ্মানেণ্ট বলিহাল। ইয়াত হয়তো মাজে মাজে পূজা অৰ্চনা কৰি ইয়াত বলি দিয়া হয়। আৰু এইটো মন্দিৰ, আৰু মেইন যিটো আমাৰ শিৱলিংগ আছে, শিৱলিংগ ইয়াৰে ভিতৰত আছে। এইটো আমি বাহিৰৰ পৰা এতিয়া দেখাই আছোঁ। প্ৰথম দেখুৱাটো গেটৰ পিছতেই এইটো আছে মন্দিৰ। ইয়াতেই নিজে নিজে জাগ্ৰত হোৱা এটি শিৱলিংগ আছে। ইয়াত মানে এইখিনি ধুনীয়া পাৰ্কৰ নিচিনাকৈ তেওঁলোকে সজাইছে। হাঁহ, বিভিন্ন মানে ৰাজহাঁহ বহুত ইয়াত দেখা পালোঁ আমি। আৰু অকল সেই শিৱলিংগ থকা মন্দিৰটোৱেই নহয়, ইয়াতে চাৰিওফালে বিভিন্ন ধৰণৰ মন্দিৰ আছে। ইয়াৰ ভিতৰত সোমালে হয়তো আপোনাৰ 2-3 ঘণ্টা এটা কেনেকৈ পাৰ হ'ব আপুনি গমেই নাপাব। এতিয়া চাওক, এইটো শিৱ মহাদেৱৰ এটি মূৰ্তি আছে। হয়, এইটো এটা কিবা মন্দিৰ দেখা পাইছোঁ। আমি যাম, তাৰ ওচৰলৈ যাম। এয়া চাওক। আৰু এটা হয়তো সেইটো আমি দেখা পাইছোঁ, দূৰত, অলপ দূৰত আছে। আমি যাম তাতে। এইটো এটা ডাঙৰ মহাদেৱৰ মূৰ্তি মানে বনাইছে। এইটো মাৰ্বল পাথৰ বা তেনেকুৱাৰে বনোৱা হৈছে। ইয়াত হয়তো আৰু কাম বাকী আছে। কিন্তু সুন্দৰ লাগিছে, এক বহুত ডাঙৰ এই মূৰ্তি। আৰু ইয়াৰ ভিতৰতে এইটো শিৱসেতু বেলচৰ বুলি লিখা আছে। মানে চাৰিওফালে পানী আছে, তাৰ ওপৰত এখন দলং, আৰু তাৰ মাজতেই আছে এটি মহাদেৱৰ মূৰ্তি। আৰু হয়তো নন্দী আছে, নন্দী ওচৰতে নন্দী শুই আছে। এটি হাঁহি থকা শিৱ মূৰ্তি। আপোনালোকে হয়তো এইটো এনেকুৱা মূৰ্তি দেখা নাই। বৰ ধুনীয়াকৈ হাঁহি আছে। আৰু এইবিলাক যে ইয়াতে আছে, অজস্ৰ মাছ আছে ইয়াতে। মাছবিলাক আছে, ডাঙৰ ডাঙৰ মাছ ইয়াতে চাৰিওফালে পানীত আছে। পানীৰ মাজত এক শিৱ মূৰ্তি। ইয়াত মাছবিলাক আছে। এইবিলাক মাছ চাওক, বহুত ডাঙৰ ডাঙৰ মাছ আছে। এইকেইটা সৰু বাৰু, আৰু ডাঙৰো মাছ আছে ইয়াতে। আৰু এটি বেলেগ চাইডত এটা ডাঙৰ পুখুৰী আমি দেখা পাইছোঁ। সম্ভৱ হ'লে আমি তালৈকো যাম, আপোনালোকক দেখুৱাম এইবিলাক সকলো। এইবিলাক চাওক, দেখিছেনে? এইবিলাক মাছ ইয়াত পুহি থৈছে। যাত্ৰীবোৰে হয়তো কিবা দিয়ে, খাবলৈ আহে আৰু যাত্ৰীবিলাক গ'লে। আৰু ইয়াতে বিভিন্ন ৰাজহাঁহ শুই আছে, খেলি আছে। বৰ সুন্দৰ লাগে ইয়াতে পৰিৱেশটি, বৰ সুন্দৰ পৰিৱেশ। এই মন্দিৰটো তেওঁলোকে ৰাখিছে, এক বৃহৎ এৰিয়া ইয়াত আছে। এই এৰিয়াৰ ভিতৰতে আছে এইটো বিষ্ণু মন্দিৰ। ইয়াতে ধুনীয়াকৈ গৰুৰ আঁকি থৈছে তেওঁলোকে, গেটতেই আঁকি থৈছে। আৰু ভিতৰত বিষ্ণু মূৰ্তি আছে। এইটো এটা বিষ্ণু মূৰ্তি, ইমান সুন্দৰ মূৰ্তি এইটো। আৰু মন্দিৰটোৰ চাৰিওফালে আমি কিছুমান মূৰ্তি দেখিবলৈ পাইছোঁ। এইটো গৰুৰৰ মূৰ্তি গেটতেই মানে ৰাখি থৈ দিছে।
মন্দিৰটো চাৰিওফালৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গৰুৰ পক্ষীৰ মূৰ্তি, বীৰবেশ্বৰ দেৱালয়, বেলচৰ। ইয়াত চাকি বন্তি দিব পাৰি। আৰু এয়া চাওক বিষ্ণুৰ মূৰ্তি। এয়া ওপৰতো মানে মন্দিৰৰ ঠিক ওপৰতো তেওঁলোকে মূৰ্তি আঁকি থৈছে, বনাই থৈছে। এইটো বোধ কৰোঁ শিৱৰ মূৰ্তি। এইটো বিষ্ণু অনন্ত সজ্জাত আছে তেওঁলোক। বিষ্ণু, লক্ষ্মী আৰু ব্ৰহ্মা। আৰু এয়া কি কাৰুকাৰ্য কৰি কিনে বনাইছে। এইটো ৱালতো মানে তেওঁলোকে ধুনীয়া ধুনীয়া মূৰ্তিসমূহ বনাইছে। বলৰাম নে? বলৰাম আছে নে? নেকি? দেখাইছে। ইয়াত ৰাজাবিলাকে বৰ সুন্দৰকৈ জিৰণি লৈছে। ইয়াৰে দূৰত আছে আমাৰ শিৱলিংগ থকা মন্দিৰটি। এই মন্দিৰটিত আপোনালোকক শিৱলিংগ দেখাবলৈ যত্ন কৰিম, কিন্তু ইয়াত লিখা আছে মানে ফটো আৰু ভিডিঅ' কৰা নিষেধ। তথাপিতো যত্ন কৰিম আপোনালোকক এই শিৱলিংগটি দেখাবৰ বাবে। এক জাগ্ৰত শিৱলিংগ। ইয়াৰ বহুতো কাহিনী বিৰাজমান। অতি শক্তিশালী এক শিৱলিংগ। সমিতিৰ অনুমতি লৈ হ'লেও ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম। এক জাগ্ৰত অতি শক্তিশালী শিৱলিংগ ইয়াত আছে। এটি নামতি দলে নাম পৰিৱেশন কৰি আছে। হয়তো ইয়াত প্ৰত্যেক দিনে বহুতো যাত্ৰী আহে আৰু এনেকৈ নামৰ দল আহিও ইয়াত নাম কীৰ্তন কৰে। আকৌ ইয়াতে এটি লক্ষ্মী মন্দিৰ আছে, লক্ষ্মী দেৱীৰ মূৰ্তি।
বিল্বেশ্বৰ দেৱালয়। এয়া মূল মন্দিৰটোৰ ভিতৰৰ দৃশ্য। এয়া শিৱলিংগটি। ইয়াত ফটো তোলাৰ মানে পাৰ্মিশ্যন নাই, তথাপিতো মই দেউৰীয়াৰ পৰা পাৰ্মিশ্যন লৈ এই ভিডিঅ'টি কৰিছোঁ। গণেশ বাবা। এইটো আগতে কৈ অহা যিটো ডাঙৰ পুখুৰী আছে, এইটোৱেই হয় সেইটো পুখুৰী। ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ আমি দেখিবলৈ পাইছোঁ। এয়া সুন্দৰ মাছ দেখিছে নহয়, ৰং বিৰঙৰ মাছেৰে ইয়াত ভৰ্তি হৈ আছে। বহুত ডাঙৰ ডাঙৰ এইবিলাক মাছ। এক বনভোজৰ উৎকৃষ্ট ঠাই বুলি ক'ব পাৰি। যদি ল'ৰা ছোৱালী বা পৰিয়াল লৈ আহে ইয়াতে, তেনেহ'লে সুন্দৰকৈ ইয়াত মানে দিনটো কটাব পৰা সমল ইয়াত আছে। মূল মন্দিৰটোৰ লগতে 2-3-4টা মন্দিৰ ইয়াত উত্ততি হৈ আছে এই বান্দাৰীৰ ভিতৰতেই। আৰু ধুনীয়া বাগিচা আছে আৰু এয়া পুখুৰী। তাৰপিছত জিৰাবৰ কাৰণে খালী ঠাই যথেষ্ট আছে। আহি ইয়াত বহুত ভাল লাগিল। জাপানী মাছো আছে। জাপানী মাছে বেছি, জাপানী ৰৌ এনেকুৱা। ডাঙৰ হৈ নাহে নে নামাৰে মানে। আমি বহু সময় ইয়াত কটালোঁ। বহুত সুন্দৰ লাগিছে। কেতিয়া সময়খিনি গৈছে আমি গমেই পোৱা নাই, কিন্তু আমাৰ যাবৰো সময় হৈ আহিল। আশা ৰাখিছোঁ দেৱালয়খন সম্পূৰ্ণৰূপে আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ, আৰু ধন্যবাদ জনাইছোঁ সকলোকে। আজিলৈ এৰিছোঁ। ধন্যবাদ।